আজিৰে পৰা আৰম্ভ হ'ল বৰপথাৰত ৪৪তম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। পুৱাৰ পৰা বৰপথাৰত বিভিন্ন জাতি জনগোষ্ঠীয় কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। এই জাতি জনগোষ্ঠীয় লোকসকলৰ মাজত দেখা গ'ল এক বৰ্ণিল শোভাযাত্ৰা, য'ত কেইবাখনো আগশাৰী শিক্ষা অনুষ্ঠানে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অতীজৰে পৰা এই শোভাযাত্ৰাই ধনশিৰিবাসীৰ মাজত এক সম্প্ৰীতিৰ বতৰা বহন কৰি আহিছে। তিনিদিনীয়া ব্যস্ত কাৰ্যসূচীৰে আগবঢ়া এই বিহু সন্মিলনখনিৰ সাংস্কৃতিক সন্ধ্যাৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী টিক্ষু। সঞ্জীৱ পাল, প্ৰাইম কাৰ্বি। Oh